Good morning guys, welcome to my another vlog. ৰাতিপুৱা উঠি গা পা ধুই পেট পূজা কৰি ললো প্ৰথম। তাৰপৰা মোৰ দুচকীয়া বাহনখন লৈ আহি গলো অলপ টহল দিবলৈ। আহি পাই গলোহি আমাৰ নিচেই কাষতে থকা বিশাল মাছৰ বজাৰখনলৈ। এইকেইটা হেনো পাম্পলেট মাছলি, দাম 1000 টকা কেজি, আমাৰ আউট অফ বাজেট। এইকেইটা আকৌ চকেনে কাপ কাপ কৰি আছে। মই আনিলোঁ আজি ঝিংগা মাছলি। ব'লক আজি ঝিংগা মাছলিৰ ৰেচিপি আৰম্ভ কৰোঁ। কেৰাহী গৰম কৰি তেল দি দিলোঁ। গৰম তেলত পিঁয়াজসমূহ ভালদৰে ভাজি ল'লোঁ। এতিয়া আমি ভালদৰে চফা কৰি লোৱা মাছসমূহ ইয়াতে দি দিলোঁ। তাৰ উপৰি নিমখ, হালধি আৰু মছলা দি দিলোঁ। খুব বেছি মছলা প্ৰয়োগ কৰা নাই। ইয়াতে আমি জিৰা আৰু ধনিয়া গুড়ি দিছোঁ অকল। তাৰোপৰি এড কৰিছোঁ আমি নহৰু আদাৰ পেষ্ট। এনেদৰে অলপ সময় ভাজি আছোঁ। ইয়াত পানী এড নকৰোঁ আমি। তাৰপৰা আমি সৰু সৰুকৈ কাটি থোৱা বিলাহী এড কৰিছোঁ। বিলাহীসমূহে পানী এৰিছে দেখিবলৈ পাইছে। বিলাহীসমূহ প্ৰায় গলিবলৈ লৈছে। আমি দেখিছে লৰাই আছোঁ যাতে লাগি নধৰক। এনেদৰে অতি সহজে আমাৰ ৰেচিপিটো প্ৰায় ৰেডি হৈ গৈছে। গেছ অফ কৰি ধনিয়া পাত দি দিছোঁ আৰু আমাৰ ৰেচিপি ৰেডি। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।